আমাৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ আজি নতুন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো হ'ল মানে গাহৰি ফাৰ্মত খুব এটা হৈ থকা বিশেষ বেমাৰ। সেইটো হৈ থকা মানে যোন গাহৰি পালক গাহৰি খেতিয়কসকলে জানে এই বেমাৰটো ফাৰ্মত হয়, প্ৰায় হয় 80% গাহৰিয়ে হয়। মানে 80% গাহৰি পোৱালিৰ হয়েই। যেতিয়া এইটো প্ৰব্লেমটো কেতিয়া ফেচ হয়, যেতিয়া আপোনাৰ গাহৰি পোৱালি উইনিং কৰি দিয়া হয়। উইনিং কৰি দিয়াৰ পিছত মানে কি হয়, আপোনাৰ সিহঁতৰ পেট চলে। আমাৰ থলুৱা লোকেল ভাষাত ক'বলৈ গ'লে পেট চলা মানে সিহঁতৰ ডায়েৰিয়া টাইপৰ হৈ যায়। সিহঁতে পাতলা পায়খানা কৰে, তাৰপিছত খোজটো বহুত পাতলা হৈ যায়। তাৰ কথাটো হ'ল কি, মানে সেইটো আমি বেমাৰটো ঘৰুৱা পদ্ধতিত আমি সেইটো বেমাৰ কেনেকৈ ভাল কৰিব পাৰোঁ। টেবলেট নোখোৱাকৈ ফাৰ্মাচীটো বহুত টেবলেট তেনেকৈ বহুত কিবা কিবি আছে, টেবলেটো ইউজ কৰা হয়। মানে আপোনাৰ যদি কমকৈ হয় আৰু তেতিয়া বেছিকৈ হ'লেতো টেবলেট ইউজ কৰিব লাগিব। তেতিয়া কিবা কিবি এনেকৈ আছে যথেষ্টখিনি, বা ডক্টৰ মাতিব লাগিব। লাষ্ট পৰ্যায়ত বেজীটো মানে একদম লাষ্টত, আৰু বেজীটো ইমান পটকতে পৰাপক্ষত ইউজ কৰিব নালাগে ফাৰ্মত। বেজী একদম লাষ্ট পৰ্যায়ত ইউজ কৰিব লাগে। কথাটো হ'ল কি, এতিয়া এইটো ঘৰুৱা পদ্ধতিত এই মধিয়ামৰ পাতটো দিছোঁ, দেখিছে খালী পেটতে মধিয়ামৰ পাত দি দিব লাগে সিহঁতক। আচলতে মই এইটো মোৰ নিজে মানে ইউজ কৰি চাই পেলাইহে আপোনালোকক তাৰপিছতহে এইটো জনাইছোঁ। মই আগৰ পোৱালিবিলাকক কেনেকৈ মানে সিহঁতক প্ৰায়ভাগ সিহঁতক হয়েই এইটো পেট চলা সেইটো। তাৰপিছত সেইটো যেতিয়া হয় বেমাৰটো, মই টেবলেট নোখোৱাকৈ মানে এইটো ঘৰুৱা পদ্ধতিত মধিয়ামৰ পাত এনেকৈ দি দিলোঁ। কোঁহপাতটো মানে অলপ কুমলীয়া পাতটো আৰু দি দিওঁ। সিহঁতৰ পিছত নিজে ভাল হৈ যায় সিহঁতৰ। মানে সেই পাতটো যদি আপোনালোকে ৰাতিপুৱা ইউজ কৰে, সন্ধিয়ালৈ আপুনি ৰিজাল্টটো পাই যাব। সিহঁতৰ মানে খোজটো টান হৈ অট'মেটিক নিজে টান হৈ আহিয়ে যায়। সিহঁতক এতিয়া অলপ দিয়া হৈছে, আকৌ আৰু অলপ দিম। ৰাতিপুৱা অলপ দিছিলোঁ অৰ্ডাৰ, তাৰপিছত আকৌ এতিয়া অকণমান এটা ঠাল সৰুকৈ আনি দি দিছিলোঁ। তাৰপিছত আকৌ এবাৰ আনি দিম। সিহঁতে খায়ো বিৰাট ধুনীয়াকৈ। মই আপোনালোকক কেনেকৈ খাই পিনে এইখিনিতে এটা কথা ক'বলৈ কথা কৈ বিচাৰিছোঁ। আপোনালোকে চেনেলটোলৈ আহে, ভিডিঅ' চাই আপোনালোকে কিন্তু ছাবস্ক্ৰাইবটো নকৰে, ছাবস্ক্ৰাইবটো কৰি দিব। আৰু অলপ শ্বেয়াৰ কৰি দিব, লগৰ বন্ধুবিলাকলৈ শ্বেয়াৰ কৰি দিব। তেতিয়া নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম। নতুন ভিডিঅ' বনাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব, আৰু লাইকো কৰিব, লাইক কমেণ্ট কৰিব। সিহঁতক মই এতিয়া দেখাই আছোঁ, সিহঁতক মধিয়ামৰ পাতটো দি আছোঁ। ৰখক আনি পেলাই সিহঁতে কেনেকুৱা খায়। আৰু অলপ দি দিম, এইটো অলপ আছে হ'লেও আৰু অলপ আনি দি দিওঁ। মধিয়ামৰ গছৰ পৰা এয়া দেখিছেনে, এয়া কোঁহপাত। মধিয়ামৰ গছৰ কোঁহপাতবোৰ এনেকৈ কোঁহপাতবোৰ ধুনীয়াকৈ ছিগি ল'ব। পূৰা কোঁহপাতবিলাক এনেকুৱা কোঁহপাত অলপ ছিগি ল'ব। কোঁহপাতবিলাক ছিগি পেলাই দি আপোনালোকে এবাৰ নিজে দি পেলাই চাব। তাৰপিছত আপোনালোকে ৰিজাল্টটো ক'ব। তো এইটো ৰিজাল্টটো কেনেকুৱা পায়। খুব ঘৰুৱা, একো খৰচো নাই, বিনা খৰচত এইটো আপোনালোকৰ বিনা খৰচত ট্ৰিটমেণ্ট হয়। এইটো বহুত ধুনীয়াকৈ হৈ যায়। এইকেইটা লৈ ল'লোঁ, অথনি অলপতো দিয়া আছিলে, এইকেইটাও লৈ লৈছোঁ আপোনালোকক দেখাবলৈ। সিহঁতে কেনেকুৱা খায়, লগতে সিহঁতে খায়ো ভাল পায়, খায়ো দিয়ে খুব ধুনীয়াকৈ। বলক ফাৰ্মত গৈ ডাইৰেক্ট লগ পাই আছোঁ গাহৰি পোৱালিকেইটাৰ ওচৰত। পাই গ'লোঁ, তাত দেখিছেনে সিহঁতে কেনেকুৱা দি গৈছে। সেইখিনি খাই ফিনিছ কৰি দিলে, খাই শেষ কৰিলে। এইখিনিও এতিয়া সিহঁতক দি দিছোঁ। তো আপোনালোকে এইবিলাক সেনেকৈ ইউজ কৰি চাব পাৰে। মই আচলতে আগতে ইউজ কৰি পেলাইহে দি পেলাইহে আপোনালোকক দেখাইছোঁ দেই। মোৰ যথেষ্ট এইটো ভাল ৰিজাল্ট পাইছোঁ। সেই গতিকে সেইটো দেখিছেনে, খাইছে সিহঁতে ধুনীয়াকৈ, খায়ো দিছে তাৰ লগতে ধুনীয়াকৈ সিহঁতে খাই আছে। এইটো আচলতে দুপৰীয়া সময়ত আপোনালোকে গাহৰি ফাৰ্মত কিবা এটা আচলতে সেউজীয়া শাক পাচলি বা কিবা এটা মানে এনেকুৱা লতা জাতীয় বস্তু, আকাশী লতা বা এনেকুৱা কিবা কিবি কলপাত চলপাত এনেকুৱা সেউজীয়া টাইপৰ বস্তু কিবা এটা দিব লাগে দুপৰীয়া টাইমটোতে। সিহঁতৰ আইৰণ মিনাৰেল এনেকৈ বহুতখিনি আইৰণৰ হেৰি থাকেতো সেই গতিকে সেইখিনি বস্তুখিনি দিব লাগে। বা ঘাঁহ চাহ অলপ কাটি পেলাইও দি দিব পাৰে আপোনালোকে। তো মই যিমানখিনি জানো, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা এইটো বস্তুটো দেখাইছোঁ আপোনালোকে ঘৰুৱা পদ্ধতিত। বহুতেতো জানেই, নাজানাসকলৰ কাৰণে, মানে নাজানাসকলে এই বস্তুটো ট্ৰাই কৰি চাব পাৰে। এই বস্তুটোত আপোনালোকে ভাল পাব। মোৰ বোধহয় নিশ্চয় ছাকচেছ হ'ব এইটো, এনেকৈ এই বস্তুকেইটা ইউজ কৰিলে। তো আজি ভিডিঅ'টো বেছি দীঘলীয়া নহয়, সৰু এটা থুলমূলীয়া এটা টপিক লৈ পেলাই আপোনালোকৰ মাজত ভিডিঅ'টো উপস্থাপন কৰিলোঁ। আপোনালোকে কেনেকুৱা পালে জনাব। তো চেনেলটো আকৌ এবাৰ কৈ দিছোঁ, নতুনকৈ যদি কোনোবা আহিছে ছাবস্ক্ৰাইবটো কৰি ল'ব। আপোনালোকে এনেকুৱা ভিডিঅ'বোৰ পাই থাকিব। মই এনেকুৱা ভিডিঅ' খেতি বা ফাৰ্মৰ এনেকৈ মুৰ্গী ফাৰ্ম, গাহৰি এনেকুৱা ধৰণৰ মই ভিডিঅ'বোৰ বনাই থাকোঁ।
আপোনালোকে যদি এনেকুৱা কাম কৰিব বিচাৰে তো মোৰ চেনেলটোৰ লগত জড়িত হ'ব পাৰে। আপোনালোকে ছাবস্ক্ৰাইবটো কৰি থৈ দিব, পাব এনেকুৱা। তাকে নতুন এটা ভিডিঅ'ত আকৌ এবাৰ লগ পাম। তো বাই।